নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকলৈ স্বাগতম জনাইছোঁ। মই আজি লৈ আহিছোঁ আপোনালোকৰ বাবে চিৰাৰ সৈতে মাছৰ মুড়ি ঘণ্টা। এনেকৈ মাছৰ মুড়ি ঘণ্টা বনাই খালে বহুত ভাল লাগে। আপোনালোকে এনেকৈ বনাই খাই চাব, বহুত সোৱাদ লাগে। প্ৰথমতে কেৰাহীখনত তেল দি ল'লোঁ। তাৰপিছতে মাছৰ মূৰখিনি নিমখ হালধি সানি এনেকৈ ভাজি লোৱা হ'ল। আৰু আপোনালোকে এনেকৈ ভাজি ল'ব মাছৰ মূৰখিনি মই দেখুওৱা ধৰণে। মাছৰ মূৰখিনি এনেকৈ ৰঙচুৱা হোৱালৈকে ভাজি ল'ব আপোনালোকে। ব্ৰাউন কালাৰ যেতিয়া হ'ব এনেকৈ ভালকৈ ভাজি লোৱা হ'ল। আৰু এইখিনি এতিয়া আমি এখন প্লেটত উঠাই ল'ম। মাছৰ মূৰখিনি মোৰ হৈ গ'ল। মাছৰ মূৰখিনি উঠাই ল'লোঁ। এতিয়া মই অন্য কেৰাহী এখনত তেল দি লৈছোঁ। এতিয়া ইয়াতে মই কাটি লোৱা পিঁয়াজ এটা সৰু সৰুকৈ কাটি লৈছিলোঁ আৰু পিঁয়াজখিনি দি দিলোঁ তেলত। এতিয়া পিঁয়াজখিনি ভাজি ল'ম। পিঁয়াজখিনি অলপ সময় ভাজি ল'ব লাগিব। পিঁয়াজখিনিৰ কালাৰ যেতিয়া ব্ৰাউন হ'ব তেতিয়া আপোনালোকে ইয়াতে এড কৰিব এটা পিঁয়াজ পেষ্ট বনাই ল'ব। তেনেকৈ পেষ্ট বনাই দিলে আপোনাৰ টেষ্টটো বহুত আহি যায়। আৰু মই ইয়াতে এটা পিঁয়াজ পেষ্ট বনাই লৈছিলোঁ আৰু সেইখিনি দি দিলোঁ মই ইয়াত। এতিয়া অলপ সময় ভাজিব লাগিব। আপোনাৰ অলপ সময় ভাজি মই ইয়াতে আদা নহৰুৰ পেষ্ট দি দিছোঁ 1.5 চামুচমান। আপুনি এনেকৈ আপোনাৰ জোখমতে দি দিব। 1.5 চামুচমান আদা নহৰুৰ পেষ্ট দিয়া হ'ল আৰু এইখিনি অলপ টাইম ভাজিব লাগিব। আৰু মই ইয়াতে দি দিম কেঁচা জলকীয়া 3টা মই লৈছোঁ। আপোনালোকে নিজৰ সোৱাদ অনুসৰি দি দিব। আৰু ইয়াতে দিছোঁ হালধি 1/2 চামুচ। তাৰপিছত মই ইয়াতে দি দিছোঁ নিমখ, নিজৰ সোৱাদ অনুসৰি আপুনি নিমখ দি দিব। আৰু দিছোঁ মই জিৰা গুড়ি 1/2 চামুচ আৰু অকণমান দিছোঁ ধনিয়া গুড়ি। আৰু এইখিনি এতিয়া আমি অলপ সময় ভাজি থাকিম। আৰু অলপ সময় যেতিয়া ভজা হ'ব তেতিয়া মই ইয়াতে অকণমান পানী দি দিম। আৰু আপোনালোকে এনেকৈ অকণমান পানী দিব, দি অলপ সময় ভাজিব। ভাজিলে তেতিয়া আপোনাৰ তেলটো ওপৰত উঠি অহাৰ নিচিনা হ'ব তেতিয়া আপোনালোকে চিৰা দি দিব। ইয়াতে বেছি চিৰা দিব নালাগে, অলপ চিৰা দিব। চিৰাখিনি এনেকৈ দি থাকিব মই দেখুওৱা ধৰণে। আৰু আপোনালোকে ভাজি থাকিব। মই সৰু বাতিটোৰে লৈছিলোঁ আধা বাতি চিৰা। আৰু এনেকৈ চিৰাখিনি অলপ ভাজি ইয়াতে অকণমান পানী দি দিব মই দেখুওৱা ধৰণে। আৰু পানী দি অলপ সময় ভাজি থাকিব। দেখিছেনে এতিয়া চিৰাখিনি সিজি গৈছে আৰু দেখিবলৈ ধুনীয়া হৈছে কালাৰটো। এতিয়া আমি ইয়াতে দিব লাগিব মাছৰ মূৰখিনি। মই ভাজি থৈছিলোঁ যে মাছৰ মূৰখিনি ইয়াতে দি দিম এতিয়া দেখিবলৈ ধুনীয়া হৈছে আৰু ইয়াৰ পৰা ধুনীয়া গোন্ধ ওলাইছে। মোৰ ভিডিঅ' চাই আপোনালোকৰ ভাল লাগিছে যদি লাইক কৰি দিব। আৰু মই ইয়াতে মাছৰ মূৰবিলাক এনেকৈ সৰু সৰু টুকুৰা কৰি ভাঙি দি দিছোঁ। এনেকৈ ভাঙি দিব আপোনালোকে। এনেকৈ ভাঙি দিলে খাবলৈ বহুত সোৱাদ লাগে। মূৰখিনি ভাঙি দিয়া হ'ল আৰু এইখিনি মই এতিয়া মিক্স কৰি দিম। ইয়াতে দিব লাগিব পানী। মই অলপ পানী দি দিছোঁ আৰু অলপ অলপকৈ পানী দিলে ভাল হয়। আৰু অলপ পানী দিব লাগিব। ইয়াতে মই পানী দি দিম অকণমান আৰু এইখিনি অলপ সময়ৰ কাৰণে উতলিব দিম। এয়া চাওক উতলিব ধৰিছে। আৰু ভিডিঅ'টো চাই কেনেকুৱা পাইছে জনাব আপোনালোকে। আৰু ভিডিঅ'টোত লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু মই 5 মিনিটমান উতলাৰ পিছত এয়া লৰাই দিছোঁ। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এয়া চাওক মুড়ি ঘণ্টা হৈ গ'ল। আৰু আপোনালোকে কেনেকুৱা মুড়ি ঘণ্টা বনাই জনাব। আৰু এইখিনি মই এতিয়া কেৰাহীৰ পৰা নমাই দিম। আৰু মোৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ।